এই বিনখিনি আমাৰ কালি দেউতাই চটলা বাজাৰৰ পৰা আনিছিল। ভাবক চটলা বাজাৰৰ পৰা অনাৰ পাছত কালি মায়ে ক'লাক যে আজি বিন নাৰান্ধো তো কালি ৰান্ধিম। কালি একদিন থোৱাৰ পাছত এই বিনখিনিত এনেকুৱা এটা লেয়াৰ উৎপত্তি হৈছে, কিবা এটা তেল জাতীয় ভেঁকুজ জাতীয় তেল জাতীয় কি বস্তু বা এইটো উৎপত্তি হৈছে হাই নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বিচনাৰ পৰা দেখিছে একচুৱেলি ঘৰতে আছোঁ। এটা কথা জনাবলৈ আপোনালোকক এই ভিডিঅ' বনাইছোঁ। এইটো ভিডিঅ' মই একচুৱেলি ফেচবুকত দিম আৰু আপোনাৰ ইউটিউবতো পাৰিলে দি দিম। মই কি হ'ল আপোনালোকক মই এটা ভিডিঅ'টো মই দেখাইছোঁ যে আজিকালি আপোনাৰ খাদ্যবিলাক যেনেকৈ আপোনাৰ মাছ মাংসৰ কথাটো নকওঁৱে, আপোনাৰ যিবিলাক ভেজ আইটেমবিলাক কিমান 2 নম্বৰী হয়। যে এটা বস্তু আপোনাৰ একেদিনাই ডাঙৰ কৰাৰ কাৰণে, সোনকালে ডাঙৰ কৰাৰ কাৰণে কিমান বেয়া বস্তু আপোনাৰ ব্যৱহাৰ কৰা হয়। মোৰ হাতত আপুনি এইখিনি বিন দেখিছেনে? এইখিনি বিন মই আপোনাক বেক কেমেৰা দিও দেখাই আছোঁ। এই বিনখিনি আমাৰ কালি দেউতাই চটলা বাজাৰৰ পৰা আনিছিল। ভাবক চটলা বাজাৰৰ পৰা অনাৰ পাছত কালি মায়ে ক'লাক যে আজি বিন নাৰান্ধো তো কালি ৰান্ধিম। কালি একদিন থোৱাৰ পাছত এই বিনখিনিত এনেকুৱা এটা লেয়াৰ উৎপত্তি হৈছে, কিবা এটা তেল জাতীয় ভেঁকুজ জাতীয় তেল জাতীয় কি বস্তু বা এইটো উৎপত্তি হৈছে। চাওক কিমান বেয়া ধৰণৰ ৰাসায়নিক দ্ৰব্য আজিকালিৰ ভেজ আইটেমবিলাকত আপোনাৰ ইউজ কৰে, যাৰ কাৰণে আজিকালি অসমত বিশেষভাৱে কেঞ্চাৰ ৰোগটো বেছি বিয়পি পৰিছে। যিটো আমাৰ ফুড কৰ্প'ৰেশ্যন আছে, আপোনাৰ ধৰক ফুড ছেফটি ডিপাৰ্টমেণ্ট আছে, তেওঁলোকক আমি অনুৰোধ জনাওঁ যে মোৰ এই ভিডিঅ'টোৰ পৰা অনুৰোধ জনাওঁ যে আপোনালোকে অলপ নিৰীক্ষণ কৰক। কাৰণ কিমান পৰিমাণে এবিধ শাক পাচলিত কিমান ধৰণৰ আপোনাৰ দ্ৰব্য প্ৰয়োগ কৰে, হয়তো বেজী মাৰে কিবা মাৰে, যাৰ কাৰণে চাওক এই বিন একদম পচি গৈছে। আৰু গৰমৰ দিনত কিবা বেয়া এটা হ'লে মানিব পাৰি, কিন্তু ঠাণ্ডাৰ দিনত ভাবি চাওক ভেঁকুৰ টাইপ গোটেই বিনখিনিত এনেকুৱা উঠি গৈছে। একদিনাত কালি আনিছিলে ৰাতি, আজি ৰাতি ভাজিব ওলাইছিলে, আজি এনেকুৱা ধৰণৰ বগা কিবা উঠি গৈছে। চাওক এবাৰ ভাবক। তো হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী, তেখেতক মই এই ভিডিঅ'টোৰ পৰা জনাওঁ যে আমাৰ অসমত বিশেষভাৱে দুৰাৰোগ্য যিটো আপোনাৰ কেঞ্চাৰ বেমাৰ হয়, ধূম্ৰপানৰ পৰা যদি হয় আপোনাৰ 30%, 70% হয় আপোনাৰ এই দুৰাৰোগ্য বেমাৰটো হয় আপোনাৰ এইবিলাক ঔষধ যিবিলাক ব্যৱহাৰ কৰি আমাৰ এই বিনে হওক বা যিকোনো আপোনাৰ কেঁচা সামগ্ৰী নাইবা আপোনাৰ যিয়ে ব্যৱহাৰ নকৰে, যিকোনো আপোনাৰ কেঁচা সামগ্ৰীৰ পৰা আৰম্ভ কৰি ব্ৰইলাৰক লৈ আপোনাৰ একেদিনাই ডাঙৰ হওক, ওজন বঢ়াৰ কাৰণে বেজী মাৰি কৰে, মানুহক মৰাৰ কাৰণে খাদ্যবিলাক বনায় নেকি? এইবিলাক এনেকুৱা যিবিলাক বনায়, যিবিলাকে আপোনাৰ এনেকুৱা খাদ্য খেতি ৰোপণ কৰে, যিবিলাকে এইবিলাক বস্তু প্ৰয়োগ কৰে, বা ভাৰতবৰ্ষত বা অসমতে এনেকুৱা ঔষধবিলাক প্ৰয়োগ কৰাৰ বাবে আপোনালোকে নিষিদ্ধ কৰক। কাৰণ এইবিলাক খাই মানুহ মৰিব নেকি? এবাৰ চাওক আপোনালোকে যে এই বিনখিনি কালি আনিছিলে, কালি অনা বিল এনেকৈ এটা লেয়াৰ হৈ উঠছে, কিবা গোটেই বিন কিবা এইটো ভেঁকুৰ ধৰা টাইপ একদম আপোনালোকে চাব পাৰে। আমি ৰাখি থৈ দিম, কোনোবা যদি ফুড ছেফটি ডিপাৰ্টমেণ্টৰ পৰা আহে। চাওক কেনেকুৱা বেয়া বস্তু আপোনালোকৰ ইয়াতে বিভিন্ন ধৰণৰ মাৰাত্মক ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি আমাক মানুহবিলাক মাৰিবলৈ ওলাইছে। কি বুলি ভাবিছে? কালি অনা বিন আজি যদি এনেকৈ বেয়া হৈ যায়, কেনেকুৱা ধৰণৰ আপোনাৰ বিষ ডাইৰেক্টলি খাব নালাগে। এনেকুৱা বিষ আমাৰ এইবিলাক বস্তুত প্ৰয়োগ কৰে। তো এই ভিডিঅ'টোৰ পৰা মই ৰাইজসকলক এটা কথাই কওঁ যে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। কাৰণ আমাৰ যিটো খাদ্যমন্ত্ৰী, তেখেতে এই ভিডিঅ'টো আপোনাৰ চাওক। কাৰণ এনেকুৱা ধৰণৰ বেয়া ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি আমাৰ আজি একেদিনাই আপোনাৰ এই বিন হয়তো বহুত সৰু হৈছিল, সৰুতে বেজী মাৰছিল, বেজী মাৰাৰ ফলত এই বিনটো আপোনাৰ ডাঙৰ হৈ উঠিছে, ডাঙৰ হৈ উঠাৰ পিছত বেচিছে পইচাৰ কাৰণে। এনেকৈ বস্তুৰ দাম বাঢ়িছে, কিবা বাঢ়িছে। চাওক ভাবি চাওক, এইবিলাক খাদ্য খাব লাগিব মানুহে, মৰবা লাগিব। গতিকে মই এই ভিডিঅ'টোৰ পৰা অনুৰোধ জনাওঁ যে মই আমাৰ চৰকাৰক যাতে কিবা এটা পদক্ষেপ লওক, নহ'লে মানুহে মৰিব লাগিব ইয়াতে। এইবিলাক বস্তু খাই মানুহৰ আটাইতকৈ দুৰাৰোগ্য বেমাৰবিলাক হয়। গতিকে এই ভিডিঅ'টো আপোনালোকে পাৰে শ্বেয়াৰ কৰক। ইমান 2 নম্বৰী বস্তু ভেজালী বস্তু হ'লেও বেলেগ, ভেজালী কি ক'ম আৰু আপোনাৰ ৰাসায়নিক দ্ৰব্য বিভিন্ন ধৰণৰ মাৰাত্মক একেদিনাই বহুত হাই কলেষ্ট্ৰল প্ৰটিন থকা বস্তু প্ৰয়োগ কৰে, আৰু এইবিলাক এনেকুৱা হৈ গৈছে। দেখিছে বিনৰ ওপৰতে লেয়াৰ হৈ গৈছে, গতিকে মানুহক মাৰা বস্তু হৈ গৈছে। ইয়াৰ পৰা পেলাই দিব লাগিব। আমি ৰাখি থৈ দিম। যদি কোনোবা ফুড ছেফটি ডিপাৰ্টমেণ্টে টেষ্ট কৰিব খোজে কি প্ৰয়োগ কৰিছে, তেতিয়াহ'লে আপোনালোকে আহিব পাৰে।
তো ভিডিঅ'টো আপোনালোকে ৰাইজসকলক এটাই অনুৰোধ জনাইছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰক, পাৰে মানে শ্বেয়াৰ কৰক, কাৰণ অসম চৰকাৰে বা ভাৰত চৰকাৰে এই বস্তুটোৰ প্ৰতি আমাৰ খাদ্য ডিপাৰ্টমেণ্টক লৈ অলপ যাতে গুৰুত্ব প্ৰদান কৰে।